रेस बारा একটা মারালাম তোরে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াৰ চামগুৰি সমষ্টিৰ কাঠপাৰা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ এই ৰাস্তাটো বহুত বছৰে ধৰি ইমানেই বেয়া হৈ আছে যে বাৰিষা কালত ঘৰৰ পৰা মানুহ ৰাস্তাইদি যাবই নোৱাৰে। গাঁওবাসীয়ে পঞ্চায়তৰ সচিব চাহাবুদ্দিন মহোদয়ক বাৰে বাৰে অৱগত কৰাৰ পাছতো ৰাস্তাটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া দেখা নগ'ল। এনেকুৱা পৰি আছে কিবা ব্যৱস্থা লৈছে নে নাই? না বিগত 15 বছৰৰ পৰা কোনো ব্যৱস্থা লোৱা নাই। কাঠপাৰা পঞ্চায়তত বেলেগ ৰাস্তালৈ কাম হৈ আছে, কিন্তু আমাৰ এইখন ৰাস্তা কোনো কাম কৰা নাই। গতিকে আপোনালোকে লিখিতভাৱে দিছিলে পঞ্চায়ত সচিব মহোদয় হৈছিলে আৰু সমষ্টিৰ MLA কোন? বিধায়ক ৰকিবুল হুছেইনে। ইয়াত আপোনালোকৰ ৰকিবুল হুছেইনে কোনো ধৰণৰ সুবিধা দিয়া নাই? একো দিয়া নাই যি চামুণ্ডাবিলাকে খাই আছে। এইটো ৰাস্তা বল হৈ আছে আজিৰ পৰা 10 বছৰ আগত, এতিয়ালৈকে মানুহ যাব নোৱাৰা হৈছে। মানে কাঠপুৰা পঞ্চায়তৰ মানে এইটো একদম মানে একদম অপদাৰ্থ ৱাৰ্ড এইটো হয়। 7 নম্বৰ ৱাৰ্ড হিন্দু মানুহ আছে, সেইকাৰণে আমাৰ ৰাস্তা নহয়। কিন্তু মানে চামগুৰি সমষ্টি মানে ৰকিবুলৰ সমষ্টি কাঠপুৰা পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডত মানে যিকেইজন আছে আমাৰ বঙালী মানুহ, সেইকাৰণে আমাৰ ৰাস্তা ঘাট নহয়, একদম চৰম দুৰ্দশা। সেইকাৰণে মাননীয় হিমন্ত ছাৰক মানে এইটো ৰাস্তাৰ কাৰণে কিবা এটা মানে সুবিধাৰ কাৰণে আমি মানে প্ৰাৰ্থনা কৰি আছোঁ। আৰু পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ সদস্য কোন? এই আমাৰ বিজেপিৰ সদস্য আছিলে মিথুন অধিকাৰী, সিও আছে বৰ্তমান ইয়াতে। এতিয়া সি কি কৰিব? এতিয়া মন্ত্ৰীয়ে নিদিয়ে আৰু সি কি পাব? সি লিখিতভাৱে দিছিলে বোলে শুনিছোঁ। মানে দিলোঁ আমি বহুতবাৰ দিছোঁ, দিয়া হৈছে বুলি কৈছে, সিহঁতে হ'ব বুলি কৈয়ে আছে, এতিয়ালৈকে কিন্তু হোৱা নাই। ৰাস্তাটো আমাৰ ইমান বেয়া হৈ আছে, মানে মানুহ চলিব নোৱাৰে এনেকুৱা ৰাস্তা। সেইকাৰণে গাঁওবাসীয়ে ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়া ডাঙৰীয়াক ৰাস্তাটোৰ কথা অৱগত কৰাই আৰু সোনকালে মেৰামতিৰ বাবে কিবা ব্যৱস্থা কৰি দিবলৈ গাঁওবাসীয়ে অনুৰোধ জনায়। আপোনালোকে চাই থাকিব দৰ্শন নিউজ।